ৰেটিং কিমান দিয়ে ফেভাৰিট 4 প্লাস থাকে 4 প্লাস বাদ হয় বঢ়িয়া দেই ভাল লাগিছে বাইরে আপনার ভাল লাগিছে না মোরতো কম একদম বহুত মজা আৰু মজা 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 বহুত মজা লাগিছে না 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 হাই হেল্ল' সকলোকে মোৰ ইউটিউব আৰু ফেচবুক পেজলৈ স্বাগতম আজি বেলেগ এটা মুভিৰ ভিডিঅ'ত আহিছোঁ বেলেগ এটা মুভিৰ ভিডিঅ' বনাব আহিছোঁ আজি যিখন মুভি ৰিলিজ হৈছে সেইখন হৈছে চিলনী চুৰ তো চিলনী চুৰ চাওঁ কেনেকুৱা লাগে মুভিখন কি হয় গোটেইখিনি আপোনালোকক জনাওঁ চিনেমাখন চাই কৰি আৰু আজি মোৰ লগত কোন আহিছে জানে এই অকণমান দূৰে দূৰে লাগি আছে মানুহজন চাওকচোন ৰূপমদা যিটো মল আহিছে এইটো হৈছে ক'ত আছে মলটো চিনাপলিছ আচ্ছা মানে চেণ্ট্ৰেল মলত যিটো হল আছে তাতে চাব আহিছোঁ আৰু মুভিখনৰ নাম হ'ল চিলনী চুৰ চাই কেনেকুৱা লাগে কি লাগে গোটেইখিনি একেবাৰে আমি চাই কৰি আমাৰ অপিনিয়ন শেষত দিম তাৰ আগতে আমি পাব্লিকৰ অপিনিয়নটো ল'ম হয়নে তো আপুনি আজি ক'ব কেনেকুৱা লাগে আৰু এনেও আপোনাৰ আজিকালি বোলে অসমীয়া চিনেমা চাবলৈ বেছি মন যোৱা হৈছে কিয় তাৰমানে একচুৱেলি কি বিদুৰ ভাইখন চোৱাৰ পিছত এই এতিয়াৰ পৰা মানে এনেকুৱা আছামিজ ফিল্মৰ প্ৰতি মানে এনেকুৱা এটা মৰম হেৰি বাঢ়ি গ'ল আৰু এইটো কৰিলে তুমি মানে মানে অসমীয়া মুভিৰ লাভাৰ আপোনাক বনাই দিলোঁ আৰু তাৰ ক্ৰেডিটটো মই পাওঁ বলক হয় মুভিখন চাই কৰি তাৰপিছত বাকী অডিয়েঞ্চৰ অপিনিয়নটো লওঁ কেনেকুৱা লাগে কি লাগে তো একেবাৰে শেষত আমাৰ অপিনিয়নটো দিম মুভিখন কেনেকুৱা হৈছে তো বলক একদম হলত লগ পাওঁ গ'ল দাদা কেনে পালে মুভিখন চাই ভাল লাগিছে ৰেটিং কিমান দিয়ে ফেভাৰিটত আপোনাৰ বাইদেউ ভাল লাগিছে দাদা কেনে পালে ৰেটিং কিমান দিয়ে ফেভাৰিটত 4 প্লাস থাকে 4 প্লাস বাদ হয় বঢ়িয়া দেই ভাল লাগিছে মোৰতো কম একদম বহুত মজা আৰু মজা 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 বহুত মজা লাগিছে বেছি মানুহ নাই তথাপিও চাওঁ কি কয় কেনে লাগে মুভিখন চাই কৰি বাইদেউ কেনে পালে ভালেই লাগিলে ভাল লাগিছে কিমান দিয়ে ফেভাৰিটৰ ৰেটিং নকওঁ দিয়া বাইদেউ আপোনাৰ ভাল লাগিছে ন আছামিজ মুভিবিলাক লাহে লাহে অলপ ডেভেলপ হৈছে ভাল লাগিছে ন চাউণ্ড হওক ভইচ হওক বা আপোনাৰ ভিডিঅ' গ্ৰাফিক্সবিলাক হওক বহুত ভাল লাগিছে টেকনিকেলিটিজবিলাক মাছ বেটাৰ হৈছে আগতকৈ কিন্তু আশা কৰোঁ আগন্তুক দিনতো এনেকুৱা ভাল মুভি আহক নাই ভালে হৈছে ঠিকে আছে মানে এনেকুৱা মানে বেলেগ বেলেগ ধৰণৰ নিউ এক্টাৰ্ছবিলাক ল'লে সিহঁতৰ মানে হেৰিখিনি আহিব ইটছ এ বেটাৰ অপশ্যন মানে বা আপোনাৰ ভাল লাগিছে ভাল লাগিছে আচ্ছা আচ্ছা তো অলৰেডি শেষ হ'ল আৰু মানে কাৰো ৰিভিউ ল'বলগীয়া নাই আৰু গোটেইখিনি মানে 10জনমান মানুহ হৈছে হলত আৰু এইটো চিটি চেণ্ট্ৰেল মলত যিটো হল আছে এইটো হলত আহি চাব আহিছিলোঁ 10জনমান মানুহ আহিছিল চালোঁ আৰু বাকী ৰূপম দা এতিয়া কি কয় মই কি কওঁ আমাৰ ৰেটিং কিমান দিওঁ বলক ইয়াত নহয় বেলেগত যায় আমি ৰেটিং দিওঁ তো লেটছ গ' ইয়াৰ পৰা ওলাই যাওঁ তাৰপিছত বেলেগত গৈ পেলাই আমাৰ অপিনিয়ন জনাওঁ আৰু কি হয় কি নহয় বলক আমি বৰ্তমান চিলনী চুৰ চাই আহি পেলাই দীঘলী পুখুৰীৰ পাৰত আহিলোঁ আমাৰ পিছফালে দীঘলী পুখুৰী আছে আৰু ইয়াতে আমি কিবা এটা খালোঁ খাই বৈ ভাবিলোঁ তাততো ৰিভিউটো দিয়া নহ'লে চিলনী চুৰ চাই কেনেকুৱা লাগিলে তো ইয়াতে ভাবোঁ ইয়াতে ৰিভিউটো দিওঁ কি ৰূপম দাই কি কয় মই কি কওঁ তো তাৰ ৰিভিউটো দিওঁ আৰু জানেই অসমীয়া মুভি আহিলে আমি যাওঁৱেই মানে কেতিয়াবাহে কিবা কাৰণত মানে অলপ এটা দিন পিছ পৰে যি নহওক আজি আমি ফাৰ্ষ্ট শ্ব' চালোঁ তো তাৰ বাবে ৰূপম দাৰো সৌভাগ্য মোৰো সৌভাগ্য যে চিলনী চুৰ চাব পালোঁ অসমীয়া মুভি আৰু মুভিখন বহুত ধুনীয়া হৈছে বহুত ভাল হৈছে বহুত সুন্দৰ আৰু অসমীয়া মুভি ইমান আগবাঢ়িছে ইমান ওপৰত গৈছে মানে ইমান বেছি যাব বুলি কেতিয়াও ভবা নাছিলোঁ ৰূপম দা আপুনি কি কয় অসমীয়া মুভি ইমান ধুনীয়া হৈছে মইতো প্ৰথমতে বহুত ধন্যবাদ মানে কি জানানে প্ৰথমতে তোমাকে ধন্যবাদ দিম আছামিজ মুভি আহিলে তোমাৰ কাৰণে চাব পাৰোঁ ডিউটিৰ মাজতো টাইম মিলাই কিবাকৈ কৰি আহি হ'লেও চাওঁ আৰু এনেকৈ সৰু সুৰা ভিডিঅ' বনাওঁ ৰাইজৰ কাৰণে আৰু মুভিখন চাই খুব এটা ভাল লাগে কি চিলনী চুৰ মানে একচুৱেলি এটা মানে মেছেজ দিবলগীয়া আৰু ছেকেণ্ড কথা হ'ল যিটো মানে ৰিয়েলিটি যিটো বৰ্তমান সময়ত বেছি হৈ আছে সেই বস্তুটোৱে দিছে ন তাতে চিলনী চুৰ মানে ঘটনা এনেকুৱা আমাৰ গাঁৱতো হৈছিলে মানে গুৱাহাটীতটো বেছি আৰু সেইটো আমাৰ বিলাসীবাৰীত এটা খুব ডাঙৰ এটা এনেকুৱা ঘটনা হৈছিল উদমাৰী বুলি কয় ঠাইখন মোৰ এটা ৰিকুৱেষ্ট সকলোকে এবাৰ আহক চিনেমা হলত থিয়েটাৰত কাৰণ আজি প্ৰথম লাগিছেতো আৰু এতিয়া নিশ্চয় আপোনালোকে আহিলে চালে নিশ্চয় বহুত দিন লাগি থাকিব চ' এয়াই আৰু
আৰু আমাৰ এটা মানে দুৰ্ভাগ্য বুলিয়ে ক'ব লাগিব প্ৰথমে আমি যিটো গ'ল্ড চিনেমা মানে আমাৰ ওচৰতে পৰে গ'ল্ড চিনেমা হলটো পল্টন বজাৰ গ'ল্ড চিনেমা হলটো তাত গ'লোঁ কিন্তু মানে কি এইটো এতিয়ালৈকে মানে এই বস্তুটো কিয় হোৱা নাই নাজানো যে আছামিজ মুভি এখন ৰিলিজ হৈছে ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' মানে হল হাউচফুল হৈ যাব লাগে তো সেই বস্তুটো অলপ কম হয় হাউচফুলটো কম হয় এইটো আজি গ'ল্ড চিনেমা হলত গ'লোঁ 4-6জন মানুহ হৈছিলোঁ যাৰ বাবে শ্ব' নচলালে তাত তো আমি 10 মিনিট সময় আছিল 10 মিনিটত আমি খ্ৰীষ্টান বস্তিত গুচি যাব লগা হ'ল যিটো চেণ্ট্ৰেল মলত চিনেপলিছ মলটো আছিল তাত চাবলগীয়া হ'ল ন কিন্তু যি নহওক আশা কৰোঁ আগন্তুক দিনত অসমীয়া মুভিবোৰ যাতে এনেকুৱা হ'ব লাগে যে মুভিখন অহাৰ লগে লগে মানে হাউচফুল হ'ব লাগে আপোনালোকে ওলাই আহক অসমীয়া মুভি চাবলৈ বহুত বেছি সুন্দৰ হৈছে আৰু মোৰ ফালৰ পৰা মই চিলনী চোৰৰ ৰেটিং 10ৰ ভিতৰত 7 দিব পাৰোঁ আৰু 5ৰ ভিতৰত যদি দিব দিয়ে 3.5 মানে বেয়া হৈছে বুলি কেতিয়াও ক'ব নোৱাৰোঁ বহুত সুন্দৰ হৈছে এখন আছামিজ মুভি ইমান ধুনীয়া আগবাঢ়িছে হয় গ্ৰাফিক্সতে হওক মিউজিকতে হওক বা হিষ্ট্ৰীটোৱে হওক কিন্তু অলপ এণ্ডিংটো অকণমান মানে অলপ মানে অলপ সোৱাদযুক্ত হ'ব লাগিছিল আৰু ন সোৱাদ নাপালোঁ আৰু ফিনিচিংটো কিন্তু মুভিখন ষ্টাৰ্টিঙৰ পৰা আপোনাক কিন্তু এটা হেৰিত সোমোৱাই লৈ গৈ থাকে ন মানে এটাৰ পিছত এটা ষ্টেপত আপোনাৰ ভিতৰলৈ সোমোৱাই লৈ গৈ থাকে মুভিখনে তো সেইখিনি বহুত ধুনীয়া হৈছে আৰু খালি ফিনিচিংটো এণ্ডিংটো অকণমান আৰু অলপ ইউনিক হ'ব লাগিছিল আৰু বাকী মুভিখন 5ৰ ভিতৰত যদি ক'ব যাওঁ 3.5 ইয়াতো 4 ৰেটিং দিব পাৰি বহুত ধুনীয়া হৈছে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিন্তু লাইক নকৰে শ্বেয়াৰ নকৰে ছাবস্ক্ৰাইব নকৰে তো প্লিজ আপোনালোকৰ কাৰণে নতুন ফিল্ম অহাৰ লগে লগে ৰ'দ বৰষুণ দিন ৰাতি একাকাৰ কৰি আপোনালোকৰ বাবে এটা ৰিভিউ ভিডিঅ' আগবঢ়াবলৈ ওলাই আহোঁ তো আপোনালোকে প্লিজ ভিডিঅ'টো চাই লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ' যাতে অতি সোনকালে দিব পাৰোঁ তাৰ বাবে আশীৰ্বাদ কৰিব তো আজিলৈ মই এইটো ভিডিঅ'তে ইমানখিনিতে বিদায় লৈছোঁ তো নমস্কাৰ শুভৰাত্ৰি বাই 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 বাই